গাইজ কি খবৰ সকলোৰে আজি একদম ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ মই আছোঁ বৰ্তমান আমাৰ ক্লাবৰ ভিতৰত আমাৰ সংঘৰ ভিতৰত আছোঁ এতিয়া আৰু আজি 17 তাৰিখ অহাকালি 18 তাৰিখ আজি 17-18 আমাৰ গাঁৱত আছে ফাংচন বিহু ফাংচন হ'ব আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে মাৰাথন দৌৰ প্ৰতিযোগিতা 5:30 বজাত আছিলে এতিয়া কেইটা বাজিল নাজানো বাৰু মাৰাথন দৌৰ প্ৰতিযোগিতা আছিলে আৰু সকলোখিনি আহি পাইছে মই দেখাইছোঁ আপোনালোকক ভিডিঅ' সকলোখিনি আহি পাইছে আৰু এয়া পুৰা বেলুন চেলুন ফুলাই লৈছে এতিয়া পুৰা মঞ্চত একদম তাৰ পৰা আহি পেলাই মঞ্চত এইখিনি দিব বেলুন চেলুন গোটেইখিনি মঞ্চটো ডেক'ৰেশ্যন কৰিব গোটেইখিনি সজোৱা হৈ গৈছে আৰু এতিয়া মাৰাথন দৌৰৰ বাবে প্ৰস্তুতি চলাই আছে নাম চাম জমা দিছে তাতে মোক লগৰকেইটা লগ ধৰিছিলে কিন্তু মোৰ দিব ইচ্ছা নাই কাৰণ মই আপোনালোকক দেখুৱাব লাগিব ন সেইকাৰণে মই নিদিলোঁ আৰু কোনো কথা নাই আপোনালোকক দেখাই যাম ভিডিঅ'টো সকলোকে চাই থাকিব ৰাতিপুৱা সোনকালে উঠি আহিছোঁ বৰষুণ বতৰত ঠাণ্ডা লাগিছে এইফালে আৰু সেইখনে হৈছে মঞ্চ য'ত ৰাতি নাচিম বুলি ভাবিছিলোঁ কিন্তু ধুমুহাই চব শেষ কৰি দিলে নাচিবই নাপালোঁ কেই নম্বৰ বস্তু ইফালে বস্তু 8 নম্বৰ আৰু দুটা আছে এনে পেচা কৰিব গৈছোঁ বাৰু তাতে মই এইটো সংঘৰে আৰু চব ফ্ৰেণ্ডছ মাৰাথন দৌৰৰ বাবে প্ৰতিযোগীসকল আহি পাইছে আৰু আমাৰ গাঁৱৰ মানুহবিলাক আহিছে চাবৰ কাৰণে এয়া গোটেইখিনি ৰেডি কৰি আছে সকলোখিনি শাৰীত থিয় কৰাইছে আৰু এতিয়া আৰম্ভ হৈ গ'ল আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা টোটেল 8 কিলোমিটাৰ ভালকৈ দৌৰবি নদৌৰবি কতো ৰলি আমি আছোঁ বাৰু আমি উঠাই লৈ আহিম আৰম্ভ হৈ গ'ল মাৰাথন দৌৰ প্ৰতিযোগিতা আগত প্ৰতিযোগীসকল গৈছে আৰু আমি টেম্পুত বহি লৈছোঁ মানে টেম্পুত উঠি লৈছোঁ আৰু ইয়াৰ পৰা আমি গৈ থাকিম সকলোকে দেখাই থাকিম সেইকাৰণে দেখিলোঁ চাই গ'ল ভিডিঅ'টো আৰু আমি এনেকৈ আহি পালোঁ মদন কামদেৱৰ গেট আৰু ইয়াৰ পৰা যাম আমি ভিতৰত আৰু ফ্ৰেণ্ডছ এনেকৈ হৈছে মাৰাথন দৌৰ প্ৰতিযোগিতা আমি আহিছোঁ টেম্পুত আৰু আমাৰ পিছফালে আহি আছে প্ৰতিযোগীসকল আমি বাৰু বহুত আগুৱাই আহিলোঁ এতিয়া ভিডিঅ' বনাই থাকোঁ না গতিকে মোকো অলপ ক'ব দিলে দিয়ক ৰাস্তাৰে সোমাই আহিছোঁ আৰু প্ৰতিযোগীসকল আমাৰ পিছে পিছে আহি আছে আৰু কেইজনমান প্ৰতিযোগী পিছত আছে আৰু এনেকৈ মদন কামদেৱ দেৱালৰ ভিতৰৰ ৰাস্তাৰে আমি সোমাই পেলাই বেলেগকৈ কাটি আহিলোঁ আহি পেলাই আমি এতিয়া পালোঁ ইছলামপুৰ পাম আৰু আমি ইটা ভটা পাইছোঁ ইয়াৰ পৰা মানে ইটা বনাই আৰু ইয়াতে তেওঁ ডাঙৰ আমাৰ ইটা ভটা এইটো ৰঙালী বিহু সন্মিলনীৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা ফ্ৰেণ্ডছ আমি এতিয়া সন্মুখত ৰাস্তাৰে সোমাই আহি আৰু মাত্ৰ অলপ টাইম আছে আমি পাম আমাৰ বৰপলখাটোৰ হ'ব সংঘৰ বাকৰি আৰু তাতে হ'ব আজি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শেষ গতিকে চাই থাকক ভিডিঅ'টো ৰঙালী বিহু সন্মিলনীৰ আজি প্ৰথম কাৰ্যসূচী প্ৰতিযোগিতা ইতিমধ্যে প্ৰতিযোগীসমূহে দৌৰি
শান্তিপুৰ চুবুৰীৰে এইজনক ৰাখিব মন্দিৰ জগত প্ৰস্থান কৰিব পৰম শ্ৰদ্ধাময়ী সকলোৰে উপভোগ্য প্ৰথম প্ৰতিযোগীয়ে নিজৰ গীতালত দখলত আছে মুৰিগান দলৰ প্ৰথম প্ৰতিযোগী তেওঁ বিজয়ী প্ৰথম প্ৰতিযোগী মুৰিগান মন্দিৰ জগত তেওঁলোকে প্ৰস্থান কৰি প্ৰথম বিজয়ী হৈছে এয়া মৃগেন্দা আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা শেষ হ'ল সকলোখিনি আহি পালে আৰু প্ৰথম প্ৰতিযোগী হৈছে মৃগেন তালুকদাৰ আমাৰ ঘৰৰ ওচৰতে বাৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাক মৃগেন্দাক। তো ফ্ৰেণ্ডছ প্ৰথম পুৰস্কাৰ আছিলে মাৰাথন দৌৰ প্ৰতিযোগিতা ৩,০০০ টকাই মাজৰ মৃগেন্দাই পালে ৩,০০০ টকা ৰাতি পাব বাৰু। এতিয়া এই তিনিওজন পাইছে পুৰস্কাৰ প্ৰথম দ্বিতীয় আৰু নিচুকনি পাইছে দুজনে। এইফালে চা ইমানতে মাৰাথন দৌৰ প্ৰতিযোগিতা শেষ হ'ল আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুন যদি ছাবস্ক্ৰাইব কৰিব। লগ কমেণ্টৰ নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই।